নমস্কাৰ আপোনালোকে চাইছে 24 আছাম আজি আমাৰ মাজত উপস্থিত আছে কাৰ্বি আংলং তথা অসমৰ মৰমৰ APHLIC ৰাজনৈতিক প্ৰেচিডেণ্ট JI কাথাৰ ছাৰ হয় তেওঁৰ পৰা কিছু বাৰ্তালাপ কৰিম ছাৰ আমাৰ পোন প্ৰথমে আপোনাৰ নিউজ 24 অসমলৈ স্বাগতম জনাইছো Thank you. Dhanyawad. পোন প্ৰথমে আপোনাক এটা প্ৰশ্ন সুধিম আপোনাৰ পৰিচয় মোৰ পৰিচয় হ'ল JI কাথাৰ জোনছ ইংটি কাথাৰ বুলি আৰু মই IAS ত আছিলো ৰিটায়াৰ্ড হ'ল এতিয়া 2011 তে ৰিটায়াৰ হৈছিল মই মোৰ এনচেষ্ট্ৰেল হোম ঘৰটো টিকা পাহাৰত ৱেষ্ট কাৰ্বি আংলঙত এতিয়া মই APHLC অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ পাৰ্টি প্ৰেচিডেণ্ট হিচাপে মই কাৰ্য কৰি আছো আৰু এইবাৰ MP ইলেকশ্যন কণ্টেষ্ট কৰিম বুলি সিদ্ধান্ত লোৱা হ'ল হয় আপুনি পলিটিকেল নকৰাৰ আগত কি কামত ব্যস্ত আছিল মই প্ৰথমতে ACS আছিলো তাৰ পাছত IAS হলো আৰু প্ৰথম ইম্পৰ্টেণ্ট পোষ্ট লোৱাটো কামৰূপ DC আছিলো ডেপুটি কমিশনাৰ গুৱাহাটীত তেতিয়া সময়ত কামৰূপ বুলি ক'লে মাত্ৰ এটাহে ডিষ্ট্ৰিক্ট আছিল এতিয়াতো আৰবান আৰু ৰুৰেল বুলি আছে আগৰ দিনত তেনেকা নাছিল ডাঙৰ ডিষ্ট্ৰিক্ট আছিলে আৰু মই কমিশনাৰ নৰ্থ আছাম ডিভিজন হিচাপে কাম কৰিলো আৰু লাষ্টত প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC তাতো কাম কৰিলো আৰু DC অৱশ্যে মই কোকৰাঝাৰতো কৰিলো আৰু কৰিমগঞ্জতো কৰিলো তাৰ পাছত 2011 প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC থাকোতেহে মোৰ ৰিটায়াৰ হ'ল হয় আপুনি পলিটিকেল কৰিম বুলি আগৰ পৰা সপোন আছিল নে আপোনাৰ পলিটিকেল মানে আমিতো এই পলিটিকেল বুলি পেলাই এই সকলোৱে যিটো পলিটিকেল কৰে মিছা কথা কোৱা হেন এইবিলাক পলিটিকেলত মই জইন কৰিবলৈ ইচ্ছা নাই আৰু এতিয়াও সেইটো কৰিবলৈ ইচ্ছা নাই কিন্তু পলিটিকেল যিটো কিতাপত লিখিছে হোৱাট ইজ পলিটিকেল তেতিয়া সেইটো মতে হয় ময়ো পলিটিকেলতে আছো আৰু পলিটিকেল কামত 2011 পৰা ৰিটায়াৰ হোৱাৰ লগে লগে মই জইন কৰিলো হয় কিয় আপুনি পলিটিকেলত খোজ দিছিল পলিটিকেলত যদি নকৰে তেতিয়াহ'লে ইলেকশ্যন যদি নিজিকে আমি ৰাইজৰ কাৰণে একো কৰিব নোৱাৰা হয় আৰু যদি কৰিব খোজে ইলেকশ্যন নিজিকাকৈ তেতিয়া ৰুলিং পাৰ্টিৰ লগত সদায় ভাল হৈ থাকিব লাগিব কিন্তু ৰুলিং পাৰ্টিয়ে কিছুমান ভাল কামটো আমাক কৰিবলৈ নিদিয়ে সেইকাৰণে আমি ইলেকশ্যন কণ্টেষ্ট কৰিবলগীয়া হ'ল আৰু আমাৰ ডেমক্ৰেটিক কাণ্ট্ৰি যেতিয়া ডেমক্ৰেটিক ৰুলছ অফ ডেমক্ৰেচি মতে আমি ইলেকশ্যন নিজিকিলে কাম কৰিব নোৱাৰে সেইকাৰণে আমি ইলেকশ্যনটো কণ্টেষ্ট কৰিবলগীয়া হয় হয় কাৰ্বি আংলং ৰাইজক আপুনি আপোনাৰ আহিব লগা মানে পৰিকল্পনাত কেনেকৈ আগুৱাই লৈ যাম বুলি ভাবিছে আমাৰ কাৰ্বি আংলঙত আপুনি চাওক যে কাৰ্বি আংলং বহুত ডেভেলপ হয় বুলি কৈ থাকে ডেভেলপমেণ্টটো কি হৈছে মাত্ৰ 10% লেছ দেন 10% মানুহে ধনী হৈছে আৰু ডেভেলপ হৈছে ইয়াত ডিফু টাউনত বেলেগ ঠাইত নহয় গাঁৱত আপোনাৰ ৰাস্তা নাই আৰু মানুহৰ জীৱন যাপন কৰিবলৈ ইকনমিক এক্টিভিটিজ তাৰমানে উপাৰ্জন কৰিবলৈ একেবাৰে সুবিধা নাই সেইকাৰণে ইয়াৰ কাৰ্বি আংলঙৰ যুৱক যুৱতীসকলে ইয়াত থাকিব নোৱাৰি তেওঁলোকে চেন্নাই মহাৰাষ্ট্ৰ পৰ্যন্ত তেওঁলোকে যাবলগীয়া হ'ল সেইকাৰণে আমি ইয়াত ইকনমিক অৱস্থাটো আমাৰ মানুহৰ ইকনমিক অৱস্থাটো খুব বেয়া 90% আমাৰ কাৰ্বি মানুহ তেওঁলোকৰ ঘৰটো মাট প্লাষ্টাৰ ঘৰ এতিয়াও আৰু মাট প্লাষ্টাৰো ভাল নহয় ভাঙিছেহে এনেকুৱা ঘৰ আপুনি দেখিব তেওঁলোকৰ পাকঘৰত সোমালে আপুনি এক মুঠি চাউল নেদেখিব এনেকুৱা অৱস্থা আৰু ভিজা মজিয়াতে বাচ্চাসকলে
শুবলগীয়া হয় পালেং নাই পালেং কৰিবলৈ পালেং বনাবলৈ তেওঁলোকৰ শক্তি নাই এনেকা অৱস্থা আমাৰ কাৰ্বি আংলং ৰাস্তাবোৰ ৰাস্তাই নহয় এইবোৰ কুকি এৰিয়া যাওক আপুনি আৰু ডিমাচা এৰিয়া যাওক ফৰ এক্সাম্পল দেই উদাহৰণস্বৰূপে ডিমাচা আমি ৱংজাংলৈ যাবলৈ বোধহয় কিলোমিটাৰটো মাত্ৰ 20 কিলোমিটাৰ মানে আছে গোটেই দিন লাগিব খোজকাঢ়ি গোটেই দিন আৰু হাফলঙৰ পৰা জিনাম ভেলীলৈ যাবলৈ আপুনি চাওক নৰ্থ কাছাৰ হিলছ কিমান ডাঙৰ আৰু এই সৰু এটা ডিষ্ট্ৰিক্ট নহয় জানো হাফলঙৰ পৰা জিনাম ভেলীলৈ যাবলৈ 8 ঘণ্টা লাগে গাড়ী নাই আপুনি প্ৰথমতে শিলচৰ যাব লাগিব শিলচৰৰ পৰা সেইফালে উঠিব লাগিব এনেকুৱা অৱস্থা এনচি হিলছতো এনেকুৱা আৰু আমাৰ কাৰ্বি আংলঙতো এনেকুৱা সেইকাৰণে এই মানুহসকলৰ ভালৰ কাৰণে মানুহসকলৰ এডভান্সমেন্ট কিবা এটা উন্নতিৰ কাৰণে কৰিব পাৰিম নেকি বুলিহে আমি এই পলিটিক্সত সোমাইছো আৰু এইটোহে কৰি আছো আৰু এডভান্স কৰিবলৈ ডেভেলপ কৰিবলৈতো মানুহৰ অন্তৰতেহে প্ৰথমতে ডেভেলপ হ'ব লাগিব ট্ৰান্সফৰমেশ্যন আনিবলৈতো প্ৰথমতে মানুহৰ অন্তৰতে ট্ৰান্সফৰমেশ্যন লাগে চেঞ্জটো লাগে হলোৱা কামটো তেতিয়াহ'লে আমি এই মানুহৰ জ্ঞানটো দিবলৈহে কাম কৰিছো আমাৰ নিজৰ মানুহৰ ৰাইটছ পলিটিকেল ৰাইটছ এডুকেশ্যন সংবিধানত কি লিখা আছে 6 শিডিউলত কি লিখা আছে CRPCত কি লিখা আছে IPCত কি লিখা আছে এভিডেন্স এক্টত কি লিখা আছে আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত কি লিখা আছে এইবোৰ কথাহে আমি মানুহক শিকাই আছো এই এনেকেতো 7 বছৰ বুলি ক'ব পাৰো কিন্তু মই 2000 বছৰৰ পৰাহে মই আৰম্ভ কৰি আছো from the year 2000 এই কামটো কৰি আছো ৰাইজৰ কাৰণে আৰ্টিকল 244 এ কাৰ্বি আংলং কাৰণে আপুনি কিমান প্ৰয়োজন বুলি ভাবে এইটো আৰ্টিকল 244 এ এইটো হলে আমাৰ অট'নমাছ ষ্টেটটো একেবাৰে প্ৰয়োজনীয় হয় কাৰণ 6 শিডিউলটো এনেই ভাল আছিলে আৰু এইটো লাগেই এইটো পেলাব নোৱাৰে কিন্তু 6 শিডিউলত এটা ভাল হলহেঁতেন কিন্তু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ অৱহেলাৰ কাৰণে আৰু অপজিশ্যনৰ কাৰণে আমি যিটো নিজৰ ভালৰ কাৰণে উন্নতিৰ কাৰণে আইন বনাব খুজো এই আইনটো এই ষ্টেট গভৰ্ণমেণ্টে বনাব নিদিয়ে এইটোহে আচল বেয়া কথা সেইকাৰণে তাতকৈ আমাক অট'নমাছ ষ্টেট লাগিব বুলি আমি কৈছো অট'নমাছ ষ্টেট হলে আমি অসমৰ ভিতৰতে থাকিম কিন্তু আমি আইন বনাবলৈতো অলপমান স্বাধীনতা পাম তেতিয়া আমাৰ গভৰ্ণৰটো আমাৰ কাউন্সিলৰ এডভাইচ মতে কাম কৰিব লাগিব তেনেকা কি কয় সুবিধা আছে এই 244A সেইকাৰণে আমি 244A অট'নমাছ ষ্টেটটো লাগে বুলি আমি কৈছো কাৰ্বি আংলং ৰাইজক ভাৰতীয় সংবিধান আৰ্টিকল বিষয়ে কি ক'ব সংবিধানৰ সেইটো অলৰেডি কলো যে 244A এইটোহে আটাইতকৈ ইম্পৰ্টেণ্ট আৰু সেইটো এটা আছে কাৰ্বি আংলঙলৈ অট'নমাছ কি কয় 6 শিডিউল এৰিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে ফাণ্ড পঠাবলৈ পুঁজি পঠাবলৈ ফাণ্ড পঠাবলৈ টকা পঠাবলৈ আৰ্টিকল 275 মতেহে কৰিব লাগে 275ত পঠিয়ালে এই টকাটো আসাম ষ্টেট গভৰ্ণমেণ্টলৈ নাযায় চিধা ইয়ালৈ আহিব সেইকাৰণে আমি কৈছো যে আৰ্টিকল আপুনি কনষ্টিটিউশ্যন আৰ্টিকল কথাই কৈছেতো সেইকাৰণে আৰ্টিকল 275টো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু এইটো কামত লগাব লাগে এইটো জৰিয়তেহে আমালৈ ফাণ্ডটো আপুনি কিবা প্ৰস্তুতি চলাইছে নেকি আমি প্ৰস্তুতিটো আগৰ পৰা চলাইছো আৰু আজি নহয় 13 তাৰিখতে আজিতো আমি প্ৰকাশ কৰিছো কিন্তু যোৱা 13 তাৰিখতে আমাৰ
অল পাৰ্টি লিডাৰ্ছ কনফাৰেন্সে আমাৰ পাৰ্টিয়ে মোক সিলেক্ট কৰিছে বাছনি কৰিছে এই আগন্তুক যিটো MP ইলেকশ্যন হ'ব তাত কণ্টেষ্ট কৰিবলৈ